নমস্কাৰ, মোৰ নাম হিমাংশু চুতীয়া। মই আনটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো যেন ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মই আজি এই টেকেলিটো ভাঙি দেখুৱাম বুলি ভাবিছোঁ আপোনালোকৰ আগত। মই গোটাইছিলোঁ পইচা আৰু কেনেকৈ ওলাই নাজানো, তেওঁ ভাঙি দেখুৱাম বুলি ভাবিছোঁ। আৰু মই এইটো কেনেকৈ গোটাইছোঁ কৈ আছোঁ শুনক। মই ফাৰ্ষ্ট একো ক'তো ইনকাম কৰা নাছিলোঁ, গৰুৰ পৰা ৰখিছিলোঁ। গৰুৰ পৰা ৰখি মই এইটো হোৱা নাই, গৰুৰ পৰা ৰখি কেতিয়াবা ৰিচাৰ্জ কৰোঁ। আৰু এইটো ফাৰ্ষ্ট মই দোকান এখনত আছিলোঁ। দোকানখনত থকাৰ বিনিময়ত মই ইয়াত কিমান পইচা সাঁচিব পাৰিলোঁ আজি চাম। আৰু দোকানখনত থকা হৈছিলে 5 মাহ দিন, 6 মাহ হ'ল, 6 মাহ হৈছে দোকানখনত থকা। 6 মাহত মই কিমান গোটালোঁ নাজানো, সেইকাৰণৰ পৰা আজি খুলি চাওঁ বুলি ভাবিছোঁ। দোকানলৈ আৰু নাযাওঁ নেকি, যাম মাতি আছে, যাবলৈও আছোঁ। পূজা আহি আছেতো, পূজা আগত যাবলৈ আছোঁ। পূজা আৰু থাকিম। এইটোনো কিমান পইচা গোট খালে চাওঁ, কিবা এটা দৰকাৰ হৈছে, যি দৰকাৰ হৈছে আপোনালোকক দেখুৱাম বাৰু দৰকাৰটো। সেই দৰকাৰটো কৰি আছোঁ, আনিলে দেখিবই, নিশ্চয় ভিডিঅ' বনাম। আৰু এইটো আজি ভাঙি দেখুৱাম। ফাৰ্ষ্ট আমাৰ ঘৰটো দেখুৱাই দিব বিচাৰিছোঁ আপোনালোকক। এইটো হৈছে মোৰ ৰুমটো। এইফালে খিৰিকী এখন আছে আপোনাৰ, এইফালে খিৰিকী এখন আছে, এইফালে এখন আছে, এইখন মোৰ দৰ্জা, এইফালে হ'ল এইটো আমাৰ বাহিৰা ৰুম। কোনে আহিয়ে পাব সেইটো। এইটো হৈছে দেউতাহঁতৰ ৰুম, মা দেউতা। আৰু মই ইয়াতে ফাৰ্ষ্ট থৈছিলোঁ পইচাটো, ইয়াত থৈছিলোঁ আপোনালোকৰ, ইয়াত আছিলে। আৰু আমাৰ ঘৰত দাদাও আছে, দাদাৰ ৰুমটো এইটো। আৰু কিনো ক'ম, প্ৰথম ভিডিঅ' বনাইছোঁ যিহেতু, বেয়া হ'লে মাফ কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকৈ কৰিব লাগে। ভাল কৰিব হ'লে কমেণ্ট কৰিব। নতুনকৈ যিহেতু বনাইছোঁ, বেয়া চেয়া নাপাব। যি কি নহওক ভাল কৰিবলৈ শিকাব বুলি আশা ৰাখিলোঁ। ভাল কৰিবলৈ শিকাই দিব নিশ্চয়। সেইটো ভাঙি দিওঁ না, দেখিব। এতিয়া বৰ্তমান ভাঙি দিম, ফেনখন চলি আছে, ভাঙি দিলোঁ। কিমান কি গোট খালে নাজানো, এইখিনি ওলালে পইচা, এইখিনি ওলালে গাইছ। এইখিনি ওলালে ভগৱানৰ কৃপাত আপোনালোকে দেখিছে, এইডোখৰ গৈ ইয়াত পৰিছেগৈ, এইডোখৰ এইখিনি পইচা ওলালে গাইছ, দেখিছে। কিমান কি আছে নাজানো আৰু আপোনালোকৰ আশীৰ্বাদত। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো ভাল পালে এটা ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' ওলালে আপোনালোকৰ ঘৰত মা দেউতা নাই, দেউতা কামলৈ গ'ল, মা বৰমাহঁতৰ সকাম আছে, সকামলৈ গ'ল। বৰমাহঁতৰ সকাম আছে, সকামলৈ গ'ল আপোনাৰ। এইটো পেলাই থৈ আহোঁ, বলক আপোনালোকো মোৰ লগত এইটো পেলাবলৈ যাওঁ।
এইটো কিমানকৈ ওলালে হিচাপ কৰি কৈ আছোঁ। এখন খুলিব নোৱাৰি গাইছ। খুলি আছোঁ, দেখুৱাই আছোঁ কৃষ্ণ পেলাব নাপায়। মন আছিলে এইটোৱেই মোৰ। পইচা কিবা বেয়া হ'ব বুলি ভাবিছিলোঁ, একো বেয়া নাই হোৱা, ভালেই হৈ আছে। কিবা যদি বেয়া হয় ক্ষমা কৰি দিব, বাৰে বাৰে কৈছোঁ, বেয়া নাপাব। প্ৰথমবাৰ বনাইছোঁ যিহেতু বেয়া হ'বলৈও আছে, মাফ কৰি দিব, কিন্তু সেইবুলি আশা ৰাখিলোঁ। আৰু ইয়াত ঢেৰ কুটা কুটি কিবা কিবি পৰি আছে, এইখিনি চাফা কৰি লওঁ লগতে। আৰু এইখিনি চাফা কৰি লোৱাৰ পাছত এইখিনি পইচাখিনি এইখিনি কিমান কি হৈছে নাজানো। এইখিনি চাফা কৰি লওঁ। কৈ আছোঁ আপোনালোকক, बहुत की हमको लेटरा हो गया, आज को अपना दिल बताया। কিমান কি ওলাই নাজানো। এইটো হ'ল 500 টকীয়া, 1000 নোট আছে 500 টকীয়া। এইটো হ'ল 500 টকীয়া, ইয়াতো আছে আৰু 500 টকীয়া। এইটো এটা আপোনালোকৰ, এইটো এটা আৰু থাকিব লাগে, এইটো এটা আৰু 500 টকীয়া নাই নেকি আপোনালোকৰ তাৰপিছত। এইবিলাকে ভিডিঅ' 1 2 3 4 5 6 7টা ওলালে 500 টকীয়া। এই 7টা চলমান আপোনাক কৈছোঁৱে। এইখিনি পেলাই লওঁ গাইছ। পেলাই লওঁ। এইখিনি পেলাই লওঁগৈ, হাতত আছে এইখিনি কুটা কুটি। আমাৰ ঘৰটো আৰু এইখিনি ইফালে দৰ্জাখন, কাৰণ মা তাত আছে। আৰু এইটো হ'ল চিধাই আহি মোৰ ৰুমটো, আৰু এইখন মোৰ আছিলে কাপোৰখন। এনেকৈ পইচা এতিয়া হিচাপ কৰিম, আপোনালোকক দেখুৱাম কিমান কি আছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো নহয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই হিচাপ কৰি আপোনালোকক দেখুৱাই আছোঁ। ৰ'ব, এইকেইটা 500 টকীয়া নোট, এইকেইটা ইয়াত থাকিব, এইকেইটা ইয়াত আছে। 500 টকীয়া নোটকেইটা, 150 টকীয়াকেইটা ল'ম, হিচাপ কৰিম। 100 টকীয়াকেইটা হিচাপ কৰোঁ, তাৰপৰা 50 টকীয়া হিচাপ কৰিম। 200 টকীয়া ভৰাই নাপালোঁ হ'বলা গাইছ, 5 মাহ হৈছিলে। দোকানত থকা পইচা এয়াই আপোনালোকৰ মাজত দেখুৱাইছোঁ। কেনেকৈ সাঁচিব লাগে সাঁচিব, আমাৰ দুখীয়া মানুহৰ কথা এনেকেই সাঁচিব লাগিব।
আমিতো ধনী নহয় একেবাৰতে পাবলৈ, সেইকাৰণে পৰা এনেকৈ সাঁচিব লাগিব, এনেকৈ সাঁচিব, তেতিয়া গোট খাব আমাৰ গুৰিত পইচা। এনেকৈ সাঁচিব লাগিব, এনেকৈ সাঁচি আমি গোট খুৱাব লাগিব। কোনো কথা নাই, লাজ বিজ কৰি লাভ নাই। মই আপোনালোকৰ মাজত দেখুৱাব বিচাৰিছোঁ যেন সৰু ল'ৰা এটাই এনেকৈ পইচা গোটাই সি কিবা এটা কৰিব পাৰে, সেইটো মই ভাবিছোঁ। মই বাৰু সৰু নহয়, মই সৰু ল'ৰাক একচুৱেলি ভিডিঅ'টো শিকাব বিচাৰিছোঁ। সৰু ল'ৰাই জাষ্ট এনেকৈ কৰি কিবা এটা কৰিব পাৰে, কিবা সাঁচনামন কোনোবাই পেহীয়েক জেঠাইক আহিলে 20 টকা এটা দিলে, 10 টকা খাই 10 টকা ভৰাই থ'লেও তেওঁ এটা টাইমত কিবা কৰিব। ছোৱালী এজনী আছে, তেওঁ বিয়া হৈ গ'ল তৎক্ষণত, সেই বিয়াখনত এই পইচাৰে কিবা এটা নহয় কিবা এটা কৰিব পাৰিব। কিন্তু এনেই হওক তামোল পাণ কিবা চক টক এইবিলাক বস্তুকে আনিব পাৰিব ন গাইজ। সেইকাৰণে পৰা এইটো ইম্পৰ্টেণ্ট ভিডিঅ' বুলি ভাবিছোঁ সৰু ল'ৰাৰ কাৰণে। এইটো ভিডিঅ' সৰু ল'ৰাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব লাগে, মই সেইটোৱে বিচাৰোঁ। আৰু সৰু ল'ৰাক যেন চোৱাই মেলি এনেকৈ পইচা সামৰিবলৈ শিকাব লাগে। অ'কে গাইজ, ভিডিঅ'টো